রাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত চুকে কোণে চলি আছে নিৰ্বাচনী গৰম বতাহ। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে পলিটিকেল বিগ ব্ৰেকিং নিউজ। এগৰাকী কংগ্ৰেছ কৰ্মী চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে। হয়, মই এগৰাকী কংগ্ৰেছ দলক ভাল পোৱা ব্যক্তি। মই AIUDF দলক ভোট নিদিওঁ, ডাইৰেক্ট কথা চিধা কথা। AIUDF দলৰ কোনোবা প্ৰাৰ্থীয়ে মোক মাতিলে মই তাত নাযাওঁ, মই তাক ভোট নিদিওঁ, ডাইৰেক্ট কথা। কংগ্ৰেছ দলৰ যদি কোনোবা এগৰাকী ভিকাৰীও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে মই তাক ভোট দিম, এই মন্তব্য কৰে এগৰাকী কংগ্ৰেছ কৰ্মীয়ে। কিন্তু উভতিৰ দৰে আন এগৰাকী যুৱকে, হয়, যুৱকজনৰ নাম মাজিদুৰ ৰহমান চৰকাৰ। হয়, ইতিমধ্যে এই বিষয়টো চৰ্চাৰ বিষয় হৈ পৰিছে। হয়, বিস্তাৰিত সবিশেষ জানিবলৈ চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন। আমি ক'বলৈ ওলাইছোঁ 23 নং চেঙা সমষ্টিৰ অন্তৰ্গত বাগমাৰা গাঁও পঞ্চায়তৰ কথা। হয়, বাগমাৰা গাঁও পঞ্চায়তৰ এগৰাকী কংগ্ৰেছ কৰ্মী যিজনে কেমেৰাৰ আগত কৈ পেলালে মই AIUDF দলক সমৰ্থন নকৰোঁ, মই AIUDF দলক ভোট নিদিওঁ, চিধা কথা। মই কংগ্ৰেছ দলক ভাল পাওঁ, সৰুৰে পৰা কংগ্ৰেছ কৰি আহিছোঁ, কংগ্ৰেছ দলক ভাল পাওঁ, আৰু AIUDF দলৰ কোনো বা প্ৰাৰ্থীয়ে যদি মোক মাতে মই সেই মিটিঙত নাযাওঁ, মই ডাইৰেক্ট কৈছোঁ সেই মিটিঙত নাযাওঁ। যদি কংগ্ৰেছ দলৰ কোনোবা ভিকাৰীও প্ৰতিদ্বন্দ্বিতা কৰে কংগ্ৰেছ দলৰ ফালৰ পৰা মই তাক ভোট দিম, এই মন্তব্য এগৰাকী কংগ্ৰেছ কৰ্মীক। কিন্তু এই কংগ্ৰেছ কৰ্মীজনক উভতি ধৰিলে সেই অঞ্চলৰ আন এজন যুৱক মাজিদুৰ রহমান সরকার। আমি কংগ্রেস করি, আমি কংগ্রেস করি, খোলার কথা ভিডিও দিবে না, না না ভিডিও দিবে না, কংগ্রেস দিবে আমাকে আনাই কাটলি দাম না, আমি করতাম না দাম করাই, তাহলে কংগ্রেস দিবে। আমি সামনে তোমার গরিব হয়ে দিই শেষ কথা। যে টিকিট পাই মনে তো কংগ্রেস, কংগ্রেস যে ভিক্ষু টিকিট তা করি কংগ্রেস, কংগ্রেস তাহলে পুরোনো কংগ্রেস, পুরোনো ছোট থেকে। সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে ব্যক্তিজনক উভতি ধৰিছে বাগমাৰা গাঁও পঞ্চায়তৰ এগৰাকী যুৱক। হয়, যুৱকজনৰ নাম হৈছে মাজিদুৰ ৰহমান চৰকাৰ। মাজিদুৰ ৰহমান চৰকাৰে কি লিখিছে? সমাজৰ উন্নতিৰ বাবে সত্য কথাটো ক'ব লাগিব। কংগ্ৰেছৰ বহু লোক কিমান অন্ধভাৱে নিজ দলক সমৰ্থন কৰে, ই বিশ্বাস কৰিব নোৱাৰাৰ দৰে। এনেকুৱা মানসিকতাৰ বাবে আমাৰ সমাজ এতিয়াও উন্নতিৰ পথত আগবাঢ়িব পৰা নাই। যেতিয়ালৈকে আমি দলৰ নামত নহয় যোগ্যতাৰ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচন নকৰোঁ তেতিয়ালৈকে আমাৰ সমাজ অন্ধকাৰত ৰৈ যাব। যুৱকজনে আৰু লিখিছে, সেয়ে সকলোকে অনুৰোধ জনাইছোঁ দল বা ধৰ্মৰ ওপৰত নহয়, যোগ্য আৰু দেশৰ বাবে কাম কৰিব পৰা প্ৰাৰ্থীক ভোট দিয়ক। এইখন দেশ আমাৰ, উন্নতিৰ দায়িত্ব আমাৰে। হয়, এই ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত কি মতামত? নিৰ্বাচন কেন্দ্ৰিক দলক কেন্দ্ৰ কৰি আপুনি ভোট প্ৰদান কৰিব নে যোগ্যতা চাই আপুনি কোনজন প্ৰাৰ্থীয়ে দেশৰ কাৰণে সমাজৰ কাৰণে কাম কৰিব পাৰিব সেইজন ব্যক্তিক ভোট দিয়াটো সঠিক হ'ব? এই ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত কি মতামত সেয়া কমেণ্ট কৰি নিশ্চয় জনাব। লগতে যদি আপুনি টপ আইডিয়া প্ৰ চেনেলটোত নতুনকৈ আহিছিলে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আজিৰ এই প্ৰতিবেদনটো যিমান পাৰে শ্বেয়াৰ কৰক, সকলোকে এই বিষয় সন্দৰ্ভত জ্ঞাত কৰি দিয়ক।